নমস্কাৰ সকলোকে আৰু মোৰ ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ নাহৰকটীয়াৰ টিপাম দেৱালী থান। এইটো মোৰ চেনেলৰ প্ৰথমটো ব্লগ। এনেদৰে সদায় মোক ছাপোৰ্ট কৰি যাব যাতে ভাল ভাল ভিডিঅ' দিব পাৰোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাওক, ভাল লাগিব। চবলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ফাইনেলি পাই গ'লোঁ আহি। বহুত ধুনীয়া লোকেশ্যন, বহুত ধুনীয়া লোকেশ্যন। চাৰিওফালে একদম হেৰি চাহ বাগানে চাহ বাগান। সেইযোৰে আগফালে গৈ আছে লগৰ সোপা, পিছফালে গৈ আছে লগৰ। ওপৰত উঠি গৈ আছোঁ। এতিয়া কিমান ওপৰলৈকে উঠিব লাগিব। 120টা চিৰি আছে বোলে। 120 120 নহয়, কিমান আছিলে দেই, কিমান 1026 নে কিমান আছিলে ৰুমাল নিদিছো জান। ভাস্কৰ, কেনেকুৱা লাগিছে? আহি ভাল লাগিছে, বহুত ধুনীয়া জেগা। আপোনালোকে আহিব। আৰু গৰমো পৰিছে। গৰমত অৱস্থা লৈ আছে। বহুত চিৰি আছে ইয়াত আৰু বহুত গৰম। আপোনালোকে মানে আহিলে ভাল পাব আৰু জেগাটো বহুত ধুনীয়া আছে। নাহৰকটীয়া টিপাম থাকে। একচুৱেলি এইটো থান হয়। শুনামতে আহোম স্বৰ্গদেউ কোনোবা ৰজা এজন আছিলে, সেইজনৰ আধাৰত নিৰ্মাণ কৰা হৈছিলে। সেয়াই আৰু ধুনীয়াকৈ চাফা কৰি থকা হৈছে খটখটিবোৰ। ভাস্কৰ অধিক পাৰিবি? মাই গড, মোক একবি মা ইয়াত মানুহৰ সমাগম বহুত বেছি। চাৰিওফালে মানুহে মানুহ। কি কবি? কি ক'ম আৰু, ইমান কষ্টত আহিছোঁ আৰু অৱস্থা বেয়া হৈ গৈছে আৰু। নাম কি আছিল?